নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। ঈদৰ প্ৰাক্ক্ষণত পুনৰ ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হৈছে পাকিস্তানত। ঈদৰ প্ৰাক্ক্ষণত ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল পাকিস্তানৰ কোয়েটা চহৰ। পাকিস্তানী আৰ্মীক লক্ষ্য কৰি আৰম্ভ কৰি ধ্বংসাত্মক বোমা বিস্ফোৰণ। এই পৰ্যন্ত এই শক্তিশালী বোমা বিস্ফোৰণত ৩০ৰো অধিক মৃত্যু খবৰ আহি পৰিছে। এই ভয়াৱহ বিস্ফোৰণত ৫০জনৰো অধিক লোকৰ অৱস্থা এতিয়াও সংকটজনক। এই মুহূৰ্তত জনাইছোঁ এটা বিগ ব্ৰেকিং নিউজ। ঈদৰ প্ৰাক্ক্ষণত ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হৈছে পাকিস্তানৰ কোয়েটা চহৰত। সামৰিক জোৱান কঢ়িয়াই ৰেলত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয় আৰু মুহূৰ্ততে বিস্ফোৰণত ছাৰখাৰ হৈ যায় জোৱান ভৰ্তি ৰেলখন। আৰু এই ভয়ানক বিস্ফোৰণত চেদিলি বেদিলি হৈ পৰে পাকিস্তান জোৱানৰ শৰীৰ। বেলুচিস্তানৰ ৰাজধানী কোয়েটাত সংঘটিত হৈছে এই ভয়ংকৰ বোমা বিস্ফোৰণ। আৰু এই ভয়ংকৰ বোমা বিস্ফোৰণৰ পিছতে ঘটনাস্থলীত চিকিৎসালয়ত জৰুৰী অৱস্থা জাৰি কৰা হৈছে। এই মুহূৰ্তত দি আছে বিগ ব্ৰেকিং নিউজ। ঈদৰ প্ৰাক্ক্ষণত পুনৰ ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল পাকিস্তানৰ কোয়েটা চহৰ। আৰু এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি লৈছে বিচ্ছিন্নতাবাদী সংগঠন BLA।